সকলোৰে আশা কৰোঁ সকলোৱে ভালে আছে। সিদিনাখন যে এটা মই ছবি আঁকিছিলোঁ, সেই ছবিটো অইল পেইণ্টিং মানে কেনেকৈ কৰিব লাগে দেখুৱাইছিলোঁ। আজি আপোনালোকক অলপ আৰু তাই ছেকেণ্ড এপিছ'ডটো দেখাই দিওঁ। কি শুনো এই টিমু টিকলি হেল্ল' কৈ দিয়া, হেল্ল' কৈ দিয়া। আমি এতিয়া যাবলৈ ওলাইছোঁ এঠাইলৈ। মই অলপ পেইণ্টিংটো কৰিলোঁ, আপোনালোকক দেখুৱাম কেনেকৈ কৰিলোঁ, চাব। হানিমানি সিহঁতে বৰ কামুৰা কামুৰি কৰিছে। এটাক একদম মানে সেইটো দেখিছেনে, সেই আগতো টিকাটো একে ঘাঁহ কৰি দিলে কামুৰি পিনে। সিহঁতে এইকেইদিনতে পোৱালি দিব যেন লাগিছে। এই দেখিছে কামুৰা কামুৰি কৰি, পিঠিত কামুৰা চিন আছে। শুনো এই পিঠিত কামুৰিছে। তেতিয়াহ'লে চাব কেনেকৈ ভিডিঅ'টো, আহক কেনেকৈ আঁকিব লাগে অলপ দেখুৱাই দিওঁ। এয়া চাওক, এইখন মানে ছবি প্ৰাকৃতিক দৃশ্য। এই সম্পূৰ্ণ হ'ল এইটো। যোৱা ভিডিঅ'ত মই দেখুৱাইছোঁ, এইটো দেখিছেনে সম্পূৰ্ণ আঁকা হোৱা নাই, গতিকে এইটো হ'ল বেকগ্ৰাউণ্ড হয়। ছাইডত মই চুকত দি থৈছোঁ চক, এয়া সৰুকৈ। এইটো সম্পূৰ্ণ অৰিজিনেল ছবিটো হয়, তাক মই ইয়াতে ফুটাই তুলিম। এই অইল পেইণ্টিং কৰি আছোঁ চক। অইল পেইণ্টিং কৰিবলৈ হ'লে ফাৰ্ষ্টে বেকগ্ৰাউণ্ড আঁকিব লাগিব। বেকগ্ৰাউণ্ডটো এনেই আপুনি ডাৰ্ককৈ আঁকি ল'ব লাগিব, তাৰপিছত ফিনিচিং দি যাব লাগিব। এয়া মই চক এতিয়া ফিনিচিং দি আছোঁ। এফালৰ পৰা আঁকি যাব লাগিব, স্কাইৰ পৰা আৰম্ভ কৰিব লাগিব। স্কাই এখন প্ৰথমে আকাশখন আঁকিব লাগিব, তাৰপিছতে বাকীখিনি লাহে লাহে তললৈ গৈ থাকিব এনেকৈ। মোৰ স্কুলত প্ৰথম মই ছবি প্ৰেৰণা পাইছিলোঁ আঁকিবলৈ। স্কুলত LP স্কুলতে পঢ়ি থাকোঁতে বাইদেৱে আমাক মানে কৈছিলে যে যা তহঁতে ঢেকীয়া লৈ আহ। মই বোলো ঢেকীয়া কিয় আনিব দিছে। তাৰপিছত অনাৰ পিছত ঢেকীয়া কুমলীয়া পাতে ঘঁহি ঘঁহি বহীত মানে ৰং, সেউজীয়া ৰং মানে তেনেকৈ লগাই দিছিলে। আমি ল'ৰা ছোৱালীবিলাকে দেখি খুব ভাল পাইছিলোঁ। গাঁৱততো জানেই কালাৰ বা ৰং তেনেকুৱা পোৱা নাযায়। আগৰ দিনৰ কথা কৈছোঁ, আমাৰ দিনৰ কথা কৈ আছোঁ। তেতিয়া চক সেই তেনেকৈ শিকাইছিলে। তাৰপিছতে তেতিয়াৰ পৰা মোৰ আগ্ৰহ উপজিল ছবি অঁকাত। সেই ঠিক তেনেকৈ আৰম্ভণি মোৰ ছবিৰ যাত্ৰা। এয়া চক, এতিয়া মই পাহাৰখন আঁকি আছোঁ। পাহাৰখনত লাষ্টত এইবিলাক এতিয়া ফিনিচিং এতিয়াও হোৱা নাই। পাহাৰখন অৰিজিনেলত দেখি আছে, তাতে অলপ ধুঁৱলি কুঁৱলি মানে কিবা কুঁৱলী পৰা নিচিনা। এইবিলাক কেনেকৈ হ'ব? এইখিনি যে মাৰি আছোঁ ৰং এতিয়া, সেই মাৰাৰ পিছত আপোনাৰ লাষ্টত শুকোৱাৰ পিছত আপোনাৰ ড্ৰাইকৈ কালাৰ ব্ৰাছত লগাই লৈ হোৱাইট আৰু বগা, হালধীয়া আৰু অকণমান ৰঙচুৱা, মানে হালধীয়া ৰঙচুৱা মানে ৰঙা, তেনেকৈ এই দেখিছেনে পাৰ্পল কালাৰ টাইপৰ নিচিনা কৰি আপুনি অইলটো ইউজ কৰিব নালাগিব। জাষ্ট আপুনি ড্ৰাই কালাৰটো লগাই ড্ৰাইকৈ এনেকৈ অকণমান ছাইডত ক'ৰবাত মানে ভুৰভুৰীয়াকৈ হেৰি কৰি মেকআপ যেনেকৈ লগায় আৰু ঠিক তেনেকৈ কৰি ঘঁহি থাকিব লাগিব। তেতিয়া আপোনাৰ কুঁৱলী টাইপৰ নিচিনা হৈ যাব। এইটো লাষ্টত মই দেখুৱাম আপোনালোকক, চাই থাকিব। যিসকলে আগ্ৰহ আছে তেওঁলোকেও চাব, আৰু যাৰ মানে ছবি যোনে আঁকে তেওঁলোকেও চাব মই যিখিনি দেখুৱাই আছোঁ। আৰু মোৰ এয়া অইল পেইণ্টিং মই ঘৰত শিকা হয়। মানে মই কেনেকৈ শিকিছোঁ অইল পেইণ্টিং, মই অনুষ্ঠানত শিকা নাই। মই বাকীখিনি শিকিছোঁ, ৱাটাৰ কালাৰ, অইল পাষ্টেল এইবিলাক কৰা শিকিছিলোঁ, শ্বেডিং কৰা শিকিছোঁ। কিন্তু এই যে মই অইল পেইণ্টিংটো আপোনালোকক এতিয়া যেনেকৈ মই দেখুৱাই আছোঁ, ঠিক তেনেকৈ মই বেলেগ চেনেল আছে মোৰ, ডাঙৰ ডাঙৰ আৰ্টিষ্ট চেনেল মই ছাবস্ক্ৰাইব কৰি থোৱা আছে, তেওঁলোকক ফ'ল' কৰি থৈছোঁ। সেই তেওঁলোকৰ পৰা চাই চাই শিকিছোঁ। বাৰু মই যদি পাৰিছোঁ আপোনালোকে কিয় নোৱাৰিব? চেষ্টা কৰিব, বৰ ভাল লাগে। আৰু ছবি আঁকি যিটো এটা মনৰ শান্তি পোৱা যায়, সেই শান্তিকণ ছবি অঁকা কিজনেহে বুজি পায়। এটা প্ৰাকৃতিক দৃশ্য ধুনীয়াকৈ যেতিয়া আপুনি ফুটাই তুলিব পাৰিব, সেই তাৰপিছত এটা মনত যি শান্তি লাগে সেইটো বহুত
বহুত ভাল লাগে আৰু মানে সেয়া শান্তি কিনিবলৈ পোৱা নাযায় কোনোবাই যেতিয়া ঘৰত আহি মোৰ ছবিখন চাই কয় কোনে আঁকিছে মোৰ তেতিয়া খুব ভাল লাগে বহুত ভাল হৈছে দেই বুলি ক'লে বহুতেই ভাল লাগে আপোনালোকেও চেষ্টা কৰিব নিশ্চয় পাৰিব এয়া দেখিছে এজোপা গছ আৰু এইখিনিলৈ অকণমান ডাৰ্ক হৈছে মানে শ্বেডো পৰিছে ছাইডৰ ফালে লাইট হৈছে পোহৰ পৰিছে ঠিক তেনেকৈ আৰু আপোনালোকে ধৰিব পাৰিছে নহয় জানো অইল পেইণ্টিঙত আপোনাৰ লাগিব লিনচিড বুলি এটা অইল আছে আৰু এবিধ আছে টাৰ্পিনটো আপোনাৰ ব্ৰাছ ধুবৰ বাবে আৰু লিনচিডটো হ'ল আপোনাৰ কালাৰবিলাক আপোনাৰ ডাৰ্ক লাইট কৰিবৰ কাৰণে বা আপোনাৰ যেতিয়া ব্ৰাছ নচলিব তেতিয়া অকণমান লিনচিড লগাই দিলে ব্ৰাছডাল মানে হেৰি হয় স্মুথ হৈ যায় আৰু কালাৰখিনি মানে আপোনাৰ তেতিয়া লগোৱাত সুবিধা হয় কম বেছি ল'ব লাগিব মানে কিছুমান ঠাই অনুযায়ী সেইটো আপুনি ইউজ কৰি থাকিলে আপোনাৰ নিজে অট'মেটিক আহি যাব এতিয়াও মই ফিনিচিং দিয়া হোৱা নাই এইবিলাক মই দেখুৱাই যাম আপুনি চাই থাকিব আপোনালোকে দেখিছে অলপ অলপকৈ ছাইডত যিটো আছে সেইটো লগত মিল খাই আহি আছে তেতিয়াহ'লে নেক্সট ভিডিঅ'ত আকৌ দেখুৱাম আজিলৈ এই ছবিটো এইখিনিতেই সামৰণি মাৰিছোঁ কাৰণ মই এতিয়া আৰু এটা কামত যাব লাগিব কলাক্ষেত্ৰ মাধৱদেৱ অডিটৰিয়াম গৈ আছোঁ তাতে মোৰ লগৰ এজনে ৰাৱণৰ ভাও ধৰি মানে অভিনয় কৰিব তাতে ৰাৱণৰ ভাও লৈছে তেওঁ নাটকখন হ'ল শূৰ্পণখা বুলি নাটক তাকে গৈ চাওঁ টাইমটো আচলতে অলপ দেৰি হৈ গ'ল কাৰণ নগ'লোঁ বুলি ক'লে পিছত বেয়া লাগিব সেইকাৰণে যাই চাওঁ এখন চাওক এইখন মই আঁকা হয় এইখন তেতিয়াহ'লে বলক চৌ যাওঁ কেনেকুৱা হৈছে নাটকখন চাওঁ অকণমান আপোনালোককো পাৰিলে দেখুৱাম কেনেকুৱা হৈছে অলপ চাব পাৰিব ন বলক তেতিয়াহ'লে যাওঁ এয়া চব আহি পাই গ'লোহি শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ অডিটৰিয়াম তাতে মোৰ লগৰজনৰ অভিনয় চালোঁ খুব ভাল অভিনয় কৰিছে তেওঁ ৰাৱণৰ অভিনয় কৰিছে এয়া চব খুবেই ভাল লাগিল আপোনালোককো অলপ দেখুৱাই দিছোঁ যিখিনি পাৰিছোঁ অলপ মই তাৰ প্ৰাণ শেষ নকৰোঁ মোৰ পেট ভৰি আছে মই বৰ চিন্তিত হৈ আছো মামা হাস্যকৰ কথাটো হ'ল ৰামে যি সৈন্য লৈ আহিছে হেনো বান্দৰে নকৰৰ সৈতে কি যুদ্ধ কৰিব তথাপিও মোৰ দেশক ভাল পোৱা মোৰ ৰাজপ্ৰসাদৰ মন্ত্ৰী বিষয়া আৰু বিদ্যাসকল এতিয়া আপোনালোকৰ বিচাৰ ব্যক্ত কৰক এটা কুম্ভকৰ্ণ আদেশ কৰক দাদা তোমাৰ বিচাৰ আগতে দিয়া তোমাৰ পৰাই আৰম্ভ হওক কিন্তু মনত ৰাখিবা
বিভীষণৰ দৰে মত যেন তোমাৰ মুখৰ পৰা ওলাই। এতিয়া মত প্ৰকাশ কৰাৰ ঠাই বা ক'ত হেৰা মোৰ মতে জুইৰ সৈতে খেলা কৰে যেন লাগিছে। যি কৰিলে যি হ'ব লগা আছিল সেয়াটো হ'বই। কিতাপ ধৰণ কৰাৰ আগতে যদি এবাৰ সুধিলেহেঁতেন তেনেহ'লে উচিত সময়ত উচিত সিদ্ধান্ত দিয়াত নিশ্চয় সহায় কৰিলেহেঁতেন। মই কি কৰিব লাগে কি কৰিব নালাগে তাৰ বিষয়ে ভালদৰে ৰাক্ষসকুলৰ যদি বিনাশ হোৱাটো নিবিচাৰে তেনেহ'লে সীতাক আমাৰ হাতত গতাই দিয়াটো উচিত। মই আপুনি মোৰ পৰা মত বিচাৰিছিল, মই মত প্ৰকাশ কৰিছো। বছ মই আচৰিত হৈছো তুমি কেনেকৈ লংকা আৰু ৰাক্ষসকুলৰ বিনাশৰ কথা এনেকৈ মনলৈ আনিব পাৰিলা। তেতিয়াহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। সকলোকে বাই বাই।